কৰ্পৰেট লাইফৰ বেষ্ট পাৰ্টটো কি জানেনে? এই মজা মজা খানাবোৰ খোৱা, য'ত আপুনি ৰেষ্টুৰেণ্ট গ'লে 1 টকাও দিব নালাগে, চব পইচা আপোনাৰ কোম্পানীয়ে দিব। আৰু আজিৰ দিনটোৰ বেষ্ট পাৰ্টটো আছিলে এই মজা লাঞ্চটো, যোনটো খাই মোৰ মন একেবাৰে তৃপ্তিৰে ভৰি গৈছে। নমস্কাৰ সকলোকে, মই হলো উসমলাৰিকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। আজি হৈছে মোৰ মাহটোৰ চবতছে ফেভৰেট দিনটো, যোনটো দিনৰ কাৰণে মই বৰ অপেক্ষাৰে ৰৈ থাকো, কাৰণ আজি আছে আমাৰ টিম লাঞ্চ মিটিং। বহুত বেছি এক্সাইটেড হৈ আছো, কাৰণ আজি ফ্ৰী কা খানা খাব পাম ৰাইজ। আজি মানে ৰেষ্টুৰেণ্টত গ'লে দাম চাই পেলাই অৰ্ডাৰ দিব নালাগে, কাৰণ আজি গোটেই বিলটো আমাৰ মেনেজাৰে পে' কৰিব। সেইকাৰণে এবাৰ চকু বন্ধ কৰি পেলাই অৰ্ডাৰ দি থাকিলে হ'ল আৰু। এতিয়া ভালকে কফি কাপ খাই লওঁ, কাৰণ টিম লাঞ্চটো খাবলৈ যাবলৈ হৈছেই আৰু। কিন্তু তাৰ আগতে ইম্পৰ্টেণ্ট কাম কেইটামান আছে, সেইকাৰণে যোৱাৰ আগতে সেইকেইটা চম্ভালি লওঁ। আজি দিনটোৰ এক্সাইটমেণ্টত কাম কৰিব মনেই নাযায়, কিন্তু কিবা কৰি চম্ভালি পেলাই চেছ কৰিলো আৰু। এতিয়া কাম বন চেছ কৰি পেলাই আমি ফাইনেলি ৰেষ্টুৰেণ্টলৈ ওলাই গলো আৰু। আজি ৰেষ্টুৰেণ্টখন বেছি দূৰত নহয় বাৰু, অফিচৰ ওচৰতে হয়। মানে আমি যোৱা ৰেষ্টুৰেণ্টখন এই মলটোৰ ভিতৰতে আছে। বেংগলোৰবাসী ৰাইজে যদি মলটো ধৰিব পাইছে, কমেণ্ট এটা কৰি পেলাই জনাবচোন। সৰু হিণ্ট এটা দি দিছো বাৰু, এই মলটো এয়াৰপৰ্টৰ ওচৰতে আছে। এই আৰু বেছি হিণ্ট নিদিও দিয়ক, নহলে আপোনালোকে গমেই পাই যাব। এণ্ড ৰাইজ ফাইনেলি আমাৰ ৰেষ্টুৰেণ্ট আহি পাই গলো আৰু। বেংগলোৰ ৰেষ্টুৰেণ্টবোৰৰ কিন্তু এটা কথা মানিব লাগিব দেই, এম্বিয়েন্সবোৰ কিন্তু বহুত এস্থেটিক থাকে। ভিতৰত সোমাই আহিলে কিবা বেলেগ দুনিয়াখনত অহা নিচিনাহে লাগে। ৰাতি আহিলেতো এই জেগাৰ ফিলটোৱে বেলেগ হৈ যায়, কাৰণ ইমানে বেছি লাইটিং আৰু ডেকৰেশ্যন থাকে ভিতৰত। ৰেষ্টুৰেণ্টখনটো বহুত দেখালো আপোনালোকক, আহক এতিয়া মজা মজা খানা কিছুমান দেখাও। আজি বহুত কিবা কিবি অৰ্ডাৰ দিছিলো, ভোক ইমানে লাগিছিলে কি ডিছকেটাৰ নামেই পঢ়িব পাহৰি থাকিলো। এনেও ফ্ৰী কা খানা খাব পালে ভোকটো অলপমান বেছিয়ে লাগে, হয়নে ৰাইজ? টেষ্টৰ কথাটো ক'বই নালাগে, যিহেতু ইমান ডাঙৰ আৰু ফেমাছ ৰেষ্টুৰেণ্টত আহিছো, খানাটোতো 1 নম্বৰ হ'বই। আৰু এয়া হৈছে আমাৰ ষ্টাৰ্টাৰৰ পিছত খোৱা মেইন কোৰ্চ। আৰু আপুনিও মোৰ এক্সপ্ৰেছন চাই পেলাই গম পাইছে যে কি এই সাজটো 1 পিচ আছিল ৰাইজ, 1 পিচ। এতিয়া মেইন কোৰ্চটো খাই পেলাই ডেজাৰ্টটো খাবলৈ আছে নহয় ৰাইজ। মনত আছে নহয়, আজি অৰ্ডাৰ দিয়াৰ আগতে দাম চাব নালাগে। আৰু যিহেতু এনেকুৱা দিন মাজে মাজে আহে, সেইকাৰণে যেতিয়া মকা পাওঁ তেতিয়া ফুল ফাইদা উঠাই লওঁ আৰু। দিয়ক পিছে আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভাল পালে লাইক আৰু ফ'ল' এটা কৰি যাব। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।